আজি 2022 1 জানুৱাৰী মানে 1 জানুৱাৰী তো এই 1 তাৰিখ উপলক্ষে আমি আমাৰ বৰুৱা আৰু মই এতিয়া যাব ওলাইছো বশিষ্ঠ আশ্ৰম মানে আমাৰ বশিষ্ঠ মন্দিৰ বুলিও কয় বশিষ্ঠ আশ্ৰম এতিয়া যাম ওকে উঠি ললো এতিয়া আৰু নতুন নিয়ম অনুসৰি ডাবল হেলমেট চেলমেট এতিয়া পিন্ধি ললো পুৰা ক্লিয়াৰকৈ পিন্ধি কিনে এতিয়া আমি গৈ আছো বশিষ্ঠ আশ্ৰম তো এতিয়া আমি আহি পাইছো 6 মাইলৰ অভাৰব্ৰিজৰ তলত খুব বহুত জাম হৈ আছে তথাপিতো আমি জামৰ ফাকে এতিয়া কিবাকৈ ওলাই গৈ আছো আজি গুৱাহাটী মহানগৰীত গাড়ীৰ সংখ্যা খুবেই তাকৰ গাড়ী বিশেষ নাই 1 জানুৱাৰী হিচাপে যদিও গাড়ী খুব কম কিন্তু বশিষ্ঠ চাৰিআলিত মানে একদম জাম লাগি গৈছে বহুত কাৰণ ইয়াতে এনেও সদায় জাম লাগে তো আজিও লাগছি জাম একদম বহুত দীঘলীয়া জাম একদম কিয় ফাকে অলপকৈ ওলাই আহি যথেষ্টখিনি আগবাঢ়িলোঁ তো এতিয়া আহি ৰখি আছোঁ মানে জামত ধৰি যাব পৰা নাই এতিয়া Jemke make mare guys manu mo khai scooty ek bhai nahi man lage তো আহি আমি বৰ্তমান উপস্থিত হৈছোহি বশিষ্ঠাশ্ৰম দেৱালয় আপোনালোকে দেখিব পাৰিছে নিশ্চয় এইটো নৰবো নাই এইটো নৰয় এইটো হাতত লৈ যাব লাগিব লৈ ফুৰিব লাগিলে দুটাই ল'ম মিলাই ল'ম এতিয়া আমি বশিষ্ঠাশ্ৰম দেৱালয়ৰ ভিতৰত আছোঁ এতিয়া কিবা আমি এটা ভাল বস্তু দেখাব পাইছোঁ এইটো বুজিব পাৰিব লাগিব মানে এইটো দেখাইছে আমাৰ পলুৰ লেটা নিশ্চয় নহয় না এইটো পলুৰ লেটাৰ পৰা মানে সূতা ওলায় সূতা কাটিছে আৰু সূতা কাটিয়ে এইটো চেৰেকীত থৈ দিছে মানে চেৰেকীত মেৰাই থৈ দিছে আৰু এনেকুৱা ধুনীয়া আৰ্টবিলাক ইয়াত আছে আৰু দুফালে আছে ন এইফালেও ধুনীয়া আৰ্ট আছে নেক্সট এইটো চাওক এটা লেডিজ বনাইছে এইটো কিহেৰে বনাইছে এইটো বনাইছে কি বাৰু এইটো মেটেল নেকি কিবা এটা আল্টিমেট বস্তুৰে বনাইছে এইটো ৱাও এইটো কি মাছৰ কাণ হয় মানে মাছৰ কাণেৰে এইটো বনোৱা একদম আজি বহুত দিন নেদেখা বস্তু এটা দেখা পালোঁ যিটো নেকি এইটো আমাৰ সৰুতে উঠিছিলোঁ কি বুলি কয় এইটো আনন্দ মেলা নেকি মেলা নহয় বাৰু মেলাত মানে এইটো চকৰি থাকে তো সৰুতে এইটো চকৰি উঠিছিলোঁ বহুত হাই গাইছ আমি অলপ বাহিৰৰ ৰাস্তা এটাৰে আহিছোঁ ইয়াত য'ত নেকি বশিষ্ঠাশ্ৰম দেৱালয় মেইন মানে মন্দিৰটো এইটো হয় ইয়াত সোমোৱা বেলেগ ৰাস্তা আছে কিন্তু যিহেতু আমি অলপ দেৰিকৈ আহিলোঁ এতিয়া আৰু ভিতৰলৈ নোসোমাওঁ তো এতিয়া আমি বশিষ্ঠাশ্ৰমৰ কাষৰ যিটো নদী আছে এই নদীটো
লোককথা মতে মানে বিশ্বাস কৰা হয় যে এই নদীটো গংগাৰ লগত সংযোগ আছে। তো মানে গংগা নদীৰ পানী এইফালেৰে বয়, এইটো নদীৰে বয়। সেইকাৰণে ইয়াতে গংগা নদীৰ পানীৰ কাষত বশিষ্ঠ আশ্ৰম দেৱালয়টো বনাইছিলে। এতিয়া আমি গৈ আছোঁ শিলৰ হাতী চাবলৈ। বৰুৱাই কৈছে মানে ক'ৰবাত বোলে এটা শিলৰ হাতী আছে। তো আহক আমি শিলৰ বহুত সময় আমি আহি বহুত সময় এতিয়া হাতীটো একদম পাব লাগিছে। কি পাইছোঁ মানুহ সোমাব পাৰে, তাতে খুব সুন্দৰ এটা মন্দিৰ আছে, পূজাৰী থাকে, দৰ্শনাৰ্থী যায়। চাই লওঁ আমি আপোনালোকক দেখাম। মানে শিলৰ হাতীৰ পেটত কি আছে মন্দিৰ আছে। এইটো আমি এতিয়া পাইছোঁৱে আহি। এইটো গাইছ, এইটো এটা শিল হয়। এইটো ভালদৰে দেখা হ'লে হাতী বনাই থোৱা হৈছে। এইটো হাতী তাত দেখা হৈছে সেইটো। তাৰপিছত এইটো হৈছে শিলৰ হাতী। তিনিটা বনাইছে। এইটো হাতী আৰু হাতীৰ এই দুখন হৈছে ভৰি, ঠিক আছে। আৰু এইটো এটা মন্দিৰ হয়। তো মন্দিৰটোত একচুৱেলি সোমাব লাগে এইফালেৰে, এইটো ৰাস্তা আছে। এতিয়া আমি ফুচকা খাম। মেইনলি আমাৰ কেছ পইচা লগত নাই, তো ইয়াতে আছে গুগল পে' যিহেতু আছে ফুচকা দোকানীটো। ইয়াতে আমি এতিয়া জলকীয়া দি দিব, পিঁয়াজ নাই ন? याद काहे नहीं मिलेगा? এতিয়া আমি বশিষ্ঠ আশ্ৰম চালোঁ। এতিয়া আমি আকৌ ঘৰলৈ যাওঁ ধুনীয়াকৈ। এই ব্যাখ্যা উলিয়াই